আসসালামু আলাইকুম ওরহমতুল্লাহি ওবৰকাতুহ বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম গাইজ আশা কৰিছোঁ মহান আল্লাহ তাআলাই আপোনালোকক বহুত ভালে ৰাখিছে আৰু গাইজ ময়ো ভালে আছোঁ গাইজ আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত ভিডিঅ'ৰ টাইটেলটো হ'ল স্মৃতি শক্তি আৰু শ্ৰৱণ শক্তি বঢ়াবলৈ আমি কি পঢ়িব লাগে গাইজ ইয়াৰ আগত এটা ৰিকুৱেষ্ট সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক এটা কৰি দিব গাইজ আৰু শ্বেয়াৰ কৰি দিব আৰু নেক্সট ভিডিঅ' কি লৈ আহিম তাৰ বাবে কমেণ্ট কৰিব গাইজ আমি আমাৰ ভিডিঅ' আৰম্ভ কৰোঁ ভিডিঅ'ৰ টাইটেলটো হ'ল স্মৃতি শক্তি আৰু শ্ৰৱণ শক্তি বঢ়াবলৈ আমি কি পঢ়িব লাগে গাইজ আমাৰ ষ্টুডেণ্টসকলৰ বাবে মেইন প্ৰব্লেম হ'ল স্মৃতি শক্তি আমি গাইজ মুখস্থ কৰিলে মুখস্থ নহয় বা মুখস্থ কৰিলে পাহৰি যাওঁ তাৰ বাবে আমি চিম্পল এটা দোৱা লৈ আহিছোঁ এইটো নিশ্চয় ষ্টুডেণ্টসকলৰ বাবে ইম্পৰ্টেণ্ট গাইজ আমাৰ ভিডিঅ' আৰম্ভ কৰোঁ ভিডিঅ'ৰ টাইটেলটো হ'ল স্মৃতি শক্তি আৰু শ্ৰৱণ শক্তি বঢ়াবলৈ আমি কি পঢ়িব লাগে গাইজ দোৱাটো শুনক ৰাব্বে জিদনি ইলমা গাইজ সুন্দৰ এটা দোৱা ৰাব্বে জিদনি ইলমা এইটো আপোনালোকে প্ৰত্যেক ফৰজ নামাজৰ পাছত 21 বাৰকৈ পঢ়িব আৰু গাইজ পঢ়াৰ টেবুলত বহাৰ সময়ত 3 বাৰ পঢ়িব ৰাব্বে জিদনি ইলমা নিশ্চয় উপকৃত হ'ব গাইজ আশা কৰিছোঁ সকলোৱে কিবা এটা বুজি পাইছে আৰু যোৱাৰ আগত গাইজ প্লিজ লাইক ছাবস্ক্ৰাইব কৰি যাব গাইজ আজিলৈ ইয়ালৈ থাকক নতুন ভিডিঅ' লৈ আহিম কমেণ্ট কৰিব কি ভিডিঅ' লৈ আহিম আজিলৈ ইয়ালৈ থাকক ভালে থাকিব সুস্থ থাকিব আল্লাহ হাফিজ